10 তাৰিখে লাখ লাখ একাউণ্টত সোমাই পৰিব টকা টকা পাবলৈ আজিয়েই কৰিব লাগিব আপোনাৰ এটি বিশেষ কাম লগতে মুখ্যমন্ত্ৰী লাখপতি বাইদেউ আঁচনি অৰ্থাৎ আত্মনিৰ্ভৰ মহিলাসকলৰ বাবে আহি পৰিছে ভাল খবৰ ইয়াৰ লগতে কেইবাটাও আঁচনিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে শুনি লওক এতিয়া প্ৰথমটো খবৰ হিতাধিকাৰীসকলে শীঘ্ৰেই কৰক এই কাম অন্যথা 10 নৱেম্বৰত নাপাব ধন আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নেকি তেন্তে আপুনি কৰক এই কাম আপুনি বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰী নেকি তেন্তে আপুনি কৰক এই কাম আজিয়েই কৰক আপোনাৰ KYC আপডেট মনত ৰাখক 10 নৱেম্বৰৰ দিনটো হাতত মাত্ৰ কেইদিনমান বাকী 10 নৱেম্বৰ পুৱাই লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে পৰৱৰ্তী খবৰ আৰু চিন্তা নাই বিচাৰিলেই পাব টকা কেৱল ব্যৱসায় কৰক হয় ব্যৱসায়ৰ বাবে আপোনাক টকাৰ প্ৰয়োজন হৈছে নেকি তেন্তে আপুনি লাভ কৰিব ধন 24 ঘণ্টাৰ ভিতৰতে লাভ কৰিব ঋণ আজিয়েই কৰক এই কাম থিৰাং কৰক আপোনাৰ ব্যৱসায় প্ৰথমত আপুনি কি ব্যৱসায় কৰিব সেইটো আপুনি থিৰাং কৰক হাৰ্ডৱেৰ কাপোৰৰ দোকান ৰেষ্টুৰেণ্ট অথবা গেলামালৰ দোকান যি ব্যৱসায় কৰে তাৰ বাবেই পাব আপুনি ধন যোগাৰ কৰক নথিপত্ৰ আপুনি নথিপত্ৰ যোগাৰ কৰিব লাগিব তিনিবিধ নথি হ'লেই পাব ধন আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড হ'লেই কৰিব পাৰিব আবেদন ক'ত আৰু কিদৰে কৰিব পাৰিব আবেদন চাওঁ আহক হয় আবেদন কৰিবলৈ যাব নালাগে আপোনাৰ বেংকলৈ যোগাযোগ কৰক আপোনাৰ অঞ্চলটোৰ সমীপৰ বন্ধন বেংকৰ সৈতে বেংকৰ কৰ্মচাৰীয়ে নিজে আহিব আপোনাৰ ঘৰলৈ প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰি লৈ যাব ঋণৰ প্ৰমাণপত্ৰ আপোনাৰ স্বাক্ষৰ ল'ব আৰু প্ৰমাণপত্ৰ পূৰণ কৰাৰ পিছত দিনটোতে লাভ কৰিব ঋণৰ টকা পৰৱৰ্তী খবৰ ৰাজ্যত লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ তালিকাত আছে আপোনাৰ নাম হয় ৰাজ্য চৰকাৰৰ কিন্তু ইয়া বৃহৎ ঘোষণা লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ 7 লাখ লোকে লাভ কৰিব এইবাৰ চৰকাৰী পকী ঘৰ সকলো দৰিদ্ৰ লোকক সামৰি ল'ব এই আঁচনিয়ে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব ঘৰ 20 লাখ লোকে লাভ কৰিছে চৰকাৰী ঘৰ হয় ইতিমধ্যে 20 লাখ লোকে লাভ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰে আবেদন দিছে ঘৰৰ বাবে 3 কোটি ঘৰ মন্ত্ৰী ৰঞ্জিত দাসৰ এই ডাঙৰ মন্তব্য ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা পৰৱৰ্তী খবৰ লাখপতি বাইদেউ অৰ্থাৎ আত্মনিৰ্ভৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰথম কিস্তি সোমাই পৰিব আৰু তাৰ বাবে আপোনালোকে DBT লিংক কৰিব লাগিব যদি লিংক নাই অতি শীঘ্ৰে লিংক কৰক আৰু কেতিয়া টকা সোমাব নিশ্চয় আপোনালোকক জনাই দিম সেই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আজিলৈ মানে